আকৌ তাৰপিছত ছোৱালীজনী লৈ আহিছে লগত পঢ়া খৰচ দিব লাগে আকৌ 7,000 দিলোঁ। এগৰাকী মহিলাই জুবিন দাক কেনেদৰে ঠগিছিল আপোনালোকে এই ভিডিঅ'টোত চাওক। জুবিন দাৰ বাবে বহুত দুখ লাগে, কিন্তু এই ভিডিঅ'টো আপোনালোকে চালে বা এইটো থকা কথাখিনি আপোনালোকে শুনিলে জুবিন দাৰ মুখেৰে শুনক, আপোনালোকে হাঁহি হাঁহি পাগল হৈ যাব। গতিকে বেছি দেৰি নকৰি আপোনালোকে এই ভিডিঅ'টোত চাওক। মই মানে বাৰ বাৰ চাই মানে এনেদৰে হাঁহিছোঁ, গতিকে আপোনালোকে চাওকচোন বাৰু এই ভিডিঅ'টোত, আপোনালোকে হাঁহি হাঁহি পাগল হৈ যাব। মই 100% গেৰাণ্টি দিছোঁ আপোনালোকক। চাওক আপোনালোকে ভিডিঅ'টো। মাইকী মানুহজনী মানে 3 দিনমান আহি আছে। এবাৰ মই দিলোঁ পইচা 4,000 নে 5,000 টকা দি পঠালোঁ। আকৌ তাৰপিছত ছোৱালীজনী লৈ আহিছে লগত পঢ়া খৰচ দিব লাগে আকৌ 7,000 দিলোঁ। গেটৰ বাহিৰলৈ গৈ পেলাই পইচা ভগাইছে দুইটাই। চিকিউৰিটিয়ে দেখি গ'ল মোৰ, মানে কমপ্লেক্সৰ চিকিউৰিটি থাকে নহয়। সি কৈছে দাদা আপুনি এই মানুহজনীক পইচা নিদিব, এজনী জীয়েক নহয় নহয়, এজনী ভাড়া কৰি আনিছে বোলে, পইচা ভগাইছে ৰাস্তাত গৈ।